বহুত দিনৰ বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ আপোনালোকৰ মোৰ ইউটিউব চেনেলটোলৈ। আৰু আজি আপোনালোকৰ বাবে এটা লৈছোঁ এটা স্পেচিয়েল ভিডিঅ', আৰু সেই স্পেচিয়েল ভিডিঅ'টো হৈছে তেজপুৰ মহাবিদ্যালয় যেতিয়া ইউ চেনেলত গৈছিলোঁ। সেই ইউ চেনেলত যাওঁতে আমি এটা নৃত্য প্ৰদৰ্শন কৰিছিলোঁ। সেই নৃত্যটো হৈছে মাও ডেন্স, আৰু মাও ডেন্সটো কেনেকৈ প্ৰদৰ্শন কৰিছিলোঁ সেইটো আপোনালোকৰ বাবে লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। যদি ভাল পায় তেতিয়াহ'লে এটা লাইক কৰি দিব, আৰু যদি বিচাৰে আপোনালোকে মাও ডেন্স কি সেই সম্পৰ্কে জানিব বিচাৰে তেতিয়া তলৰ ডেছক্ৰিপশ্যন আপোনালোকে চেক কৰিব। আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে যিসকলে চাইছে তেওঁলোকে গম পাবই। মোৰ ভিডিঅ'ৰ প্ৰত্যেকটো ভিডিঅ'তে ডেছক্ৰিপশ্যন আপোনালোকে চেক কৰিব। সেই ভিডিঅ'টোত কি কোৱা হয় সেই বিষয়ে আপোনালোকে ডেছক্ৰিপশ্যনত সবিশেষ তথ্যটো পাই যাব। বহুত দিনৰ পিছত আহিছোঁ, আকৌ এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াই গৈ থাকিম। যিসকলে ছাবস্ক্ৰাইব কৰে নাই সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব। নতুন ভিডিঅ' আহিছে, নতুন ব্লগ কৰিছোঁ কেইটামান, সেইকেইটা মই আপোনালোকলৈ অতি শীঘ্ৰে আগবঢ়াই দিম। গতিকে পলম নকৰি ভিডিঅ'টো আগবঢ়াওঁ।